बहुत मजा লাগিছে। চোৱাই এনেকুৱা লাগিছে যে মোৰ চৰাইকেইটা দেখিব বাৰখাত ৰাখি আৰু মই ইহঁতৰ লগত উৰি গৈ আছোঁ। মোৰ এই চৰাইকেইটা দেখি এটা মাৰি খাবলৈ মন গৈছে। দুবাই কোনে কোনে যাবি? দুবাই যোৱাটো দূৰৰ কথা, তললৈ চোৱা কি এটা আহি আছে আমাৰ পিনে। আৰে এইজোপা গছ কোনে মাৰিছে? আমাৰ গালৈ হে। আজি যদি মৰো কটীয়া কি চাই আছ? চোতা ভীমক ফোন লগা, আমি এতিয়া জম্বি হৈ যাম। কটীয়া ফোন কৰ। হেল্ল' ছটা ভীম, আমাক জম্বিয়ে পালে, জল্দি আহ। আমি শিঙিমাই জংঘলৰ ওপৰতে গৈ আছিলোঁ। বহুত ডাঙৰ জম্বি এটা গছ এজোপা উঘালি আমাৰ হেলিকপ্টাৰত দলিয়াই পঠিয়াই দিলে আৰু আমাৰ হেলিকপ্টাৰ লাগি আমি তলত গি গ'লোঁ। জম্বিবিলাক আমাৰ পিনে আহি আছে, সোনকালে আহ। ঐ কটীয়া, ছটা ভীমে আহিবনে? আহি আছে। ঐ পেটুৱা, আমি ইয়াৰ পৰা ওলাই পলাব লাগে। নেলাগে পলাব, আমি এই হেলিকপ্টাৰ ভিতৰতে চেপ আছোঁ। আমি ওলাই গ'লে ইহঁতে আমাক এটেক কৰিব। আৰু এইজনী কুটঙা নিচিনা ইমান ডাঙৰ জম্বি। এই ঘটনাজনী আমাক গোটাই গোটাই গিলিব নিচিনা পাইছোঁ। আবে শুনিছোঁ দা, টেনশ্যন নলবি, ছটা ভীম এতিয়া পাই যাবহি। ছটা ভীম আহি গ'ল। ছটা ভীম বন্ধুকেইটা মই আহি গ'লো। পাপা এতিয়া ভয় কৰিব নালাগে। ছটা ভীমৰ খেল চা, জম্বিক কেনেকুৱা পিটিব। কেনে লাগিছে জম্বি? ছটা ভীমে এঘোচা মাৰিছে, জম্বি উৰি গৈছে। মজা লাগিছে। চোতা ভীম পুৱাতে এই জম্বিবিলাকক একদম মৰাকক হৈছে। মোলে সদা চকুৱে দেখা নাই পোৱা নেকি? চব জম্বি মাৰি শেষে কৰিলে। আমাৰ চুপাৰহিৰো ছটা ভীমজনীয়ে আছে।